মহব্বৰ আলী কি হৈছিলে মানে ইয়াত ঘটনাটো? টমটম আৰু ইণ্ডিকা গাড়ী লাগিছে, এক্সিডেণ্ট হৈছে। এতিয়া টমটম যিটো চলাই আছিলে বহুত অৱস্থা বেয়া, তাক হস্পিটেলত পঠোৱা হৈছে। ক'ত পঠাইছে? আম্বান লৈ গৈছে, এতিয়া আম্বানৰ পৰা এতিয়া জখম দিয়ে নেকি। মানে অৱস্থা অতি সংকটজনক। পূজাৰ মাজত এনেকুৱা ঘটনা সংঘটিত হৈছে। কোন ঠাই বুলি কৈছে? এইটো মহব্বৰ আলী। ক'ৰ পৰা ক'ত গৈ আছিল কোনটো গাড়ী? এটা লাওখাৰ পৰা আম্বান গৈ আছিলে আৰু এটা আম্বানৰ পৰা লাওখা গৈ আছিল। দাদা এইটো কোন ঠাই হয়? এইটো মহব্বৰ আলী। ইয়াত কি হৈছে মানে ঘটনাটো? ইয়াত তাৰমানে দুটা গাড়ী মুখামুখি হৈ পেলাই এটা এক্সিডেণ্ট হ'ল, দুৰ্ঘটনা ডাঙৰকৈ হ'ল। কি গাড়ী আছিলে? এই টমটম এটা আৰু ইণ্ডিকা এটা। ক'ৰ পৰা ক'ত গৈ আছিলে গাড়ী দুখন? গাড়ী এটা আম্বাগানৰ পৰা লাওখালৈ গৈ আছে আৰু লাওখাৰ পৰা আম্বানলৈ এটা গৈ আছে। দুটা ৰাস্তাৰ মাজতে খুন্দা লাগি দুৰ্ঘটনা হ'ল।